আৰু চাব পাৰে মই একদম পথাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি যিহেতুকে উৰুকা সেইবাবে মানে ইয়াতে আমাৰ খানা খোৱা হ'ব পথাৰখনতে তো সেইপিনে ভিতৰত কাম কাজ চলি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো একদম বঢ়িয়া মজা, কিয়নো মজা নহ'ব হয়নে নহয়, বিহুৰ বতৰ। সকলোকে মানে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। আৰু মই আছোঁ মানে বাৰীৰ পিছপিনে আৰু আপোনালোকে হয়তো বেকগ্ৰাউণ্ডত মিউজিক শুনিবলৈ পাইছে। যিহেতুকে আজিকে উৰুকা মানে আমি সকলোৱে গাঁৱৰ ৰাইজ মিলি মানে এসাঁজ খাওঁ আৰু তো তালৈকে মানে মই গৈ আছোঁ মানে চাটনি ল'বলৈ। যিহেতুকে চাটনি হৈছে যেনেকৈ আমাৰ গাঁৱৰ পৰম্পৰা আৰু সেইটো চাব পাৰে। ভাত হয় নাই মামাজি আটাজি আটা চাটনি পুৰা একদম ভাত বনাই আছে, একদম উখল মাখল পৰিৱেশ মানে ভোজ ভাত খাওঁ। গধূলি মানে আকৌ আহিম ইয়ালৈ। তো মই এতিয়া মানে চাটনি ল'বলৈ আহিছিলোঁ, তো আকৌ ঘৰলৈ যাই আছোঁ। এয়া গাইছ, মই এতিয়া চাটনি পথাৰলৈ ল'ব যাওঁ, চাটনি মানে খাবলৈ ওলাইছোঁ, গাহৰি চাটনি। তো আপোনালোকৰ সেইপিনে উৰুকা কেনেকুৱা মানে যা যোগাৰ পূৰা প্ৰস্তুতি, আমাৰ এইপিনে একদম ধামাকা হৈ আছে ধুনীয়াকৈ চাব পাৰে। আপোনালোকক একদম ভেলাঘৰটো দেখুৱাই আছোঁ। এইটো কালি মৰ্ণিং মানে জ্বলাই দিম আৰু তো কালি ভিডিঅ'টো দেখা পাব। উৰুকাৰ নিশাটো ৰাতিটো মানে এনেকৈ খানা খানা খাবলৈ এতিয়া দনা দি থকা হৈছে। এইপিনে ভাত দি আছে, ভাত দি গ'ল। গাহৰি পিনে এইপিনে ভাতো কৰি দিছে। কি আনিছে বাৰু আপোনালোকে? গাহৰি হয় নেকি? গাহৰি মেইন। খাই নাপায় ৰে ভাত খোৱা আকৌ নাপায়। ভাত, টেঙা, চব্জি, গাহৰি মানে আমাৰ নাতাশা এতিয়া মাম খাই আছে ন, একদম ভোগালী উৰুকা, একদম উৰুকা লাগিছে ন। উৰুকাৰ মেইন মানুহজনী এইজনী হয়, মাম খাই আছে আমাৰ ধুনুজনী। ম'মৰ এতিয়া যাবলৈ লৈছোঁ আৰু এই আমাৰ মিছ অমৃতা গগৈ আহি গৈছে আমাৰ মাজত। তুমি ভাত খালা নে নাই? খালোঁ। কেনেকুৱা লাগিছে আজি? মজা। বিহুত যাবা দেই আমাৰ ঘৰত। কি কি বনাইছা বাৰু এইপিনে? এইবিলাক কি হয়? আমাৰ গাহৰি হয়। একদম ধুনীয়া, কি একদম মজা।
এটা হ'ল গাহৰি মাংস, এইটো হ'ল আমাৰ চান বাবা। ৰস এইপিনে লৈ গৈ আছে, এইপিনে আমাৰ ভাইটিহঁতে পুৰা একদম ভাত খাবলৈ একদম ৰেডি। উৰুকাৰ আজি কেনেকুৱা একদম ভাল লাগিছে নে নাই? একদম আমাৰ গাড়ীত একদম ডাঙৰকৈ আয়োজন কৰিছে। তো তোমালোকে কি খাবা? গাহৰি নে? উঠাই লৈ যা। গাহৰি খাব, গাহৰি। পিনে হ'ল মাছ। তুমি মাছ খাবা ন বিতুপন? মুৰ্গী, এই যে মুৰ্গী খাব, মুৰ্গী খাবৰ এক্সট্ৰা দাদাই গাহৰি গাহৰি ইয়াতে নহয়, এইপিনে গাহৰিৰ এক্সট্ৰাকে, আৰু ইপিনে হ'ল মুৰ্গী এক্সট্ৰা। এইবিলাক কণী পিছ পিনে। আটা ভাত খালা নে নাই তুমি? খাইছো দে, মই খাইছো দে। একদম উৰুকাৰ ফাৰ্ষ্ট কেনেকুৱা? খাৱা নাই মোৰ। দেখাই নাই ইপিনে দে হ'ব দে, ইমান উঠাই নেকি? উৰুকাৰ ফাৰ্ষ্ট কেনেকুৱা বাৰু? আয়োজন কেনেকুৱা? ভাল। আমাৰতো গাঁৱৰ একদম পৰম্পৰা চলি আহিছে ন। ভাত ঠেলাত ৰাখিছে, এইপিনে এইবোৰ মুৰ্গী, পিনে কণী খোৱাৰ কাৰণে কণী, পিনে গাহৰি, চব্জি, দালি। এইপিনে কি বনাই আছা বাৰু? একদম ভাত বনাত লাগি গৈছে আমাৰ। উঠাম আৰু কেনেকুৱা লাগিছে? তো আমি এতিয়া খাই বৈ টপলা ললো, মানে টপলা লৈ যাবলৈ ওলালো ঘৰলৈ। আৰু এতিয়া আমাক স্পেচিয়েলি মানে দিছে, মানে তামোল পাণৰ টপলা সকলোকে দিছে, এতিয়া লৈ যায়। তো ইয়াতে মানে ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তো আজিলৈ এৰিছোঁ, বাই বাই বাই। একদম একদম সুন্দৰ, একদম ভাত বনাই আছে আমাৰ দাদাহঁতে। একদম ভোগালী উৎসৱ ভোগালীৰ উৰুকা আজি হয়নে নহয়? ভাল হৈছে নাই ভাতটো? ভাল হৈছে, মাংস মাতি এনেকে মাংস চাংকি সোৱাদ হৈছে নাই? সোৱাদ হৈছে। আমাৰ গাঁৱৰ মানুহে বনাব, কেনেকে সোৱাদ নহ'ব হয় নে নহয়? ওকে